হেল্ল' ফ্ৰেণ্ডছ, সকলোৰে নিশ্চয় ভাল, মোৰো ভাল। গৰম কেনে পৰিছে আপোনালোকৰ ফালে? আৰু এতিয়া ভিডিঅ' এটা বনাম বুলি ওলাইছোঁ। আৰু আপোনালোকেতো জানেই, আৰু ৰূপালী আছে, ক'ব নালাগে, উঠা আগতে গৈছোঁ নালাগে। এটা কথা সুধোঁ, মুখ চবৰে আছে, এই মুখখন থপৰাটো তোমাৰো আছে, মোৰো আছে, কিন্তু তুমি মই মানে কি নাজানে তাৰ ভিতৰত যাই মানে এই ভুলটো দেখি আগত মাত দেই, ডাইৰেক্ট কথা কয়, সেইটোক কি বুলি কয়? মুকুলা। যেনেকৈ আমি মুকুলা, মুখ থকা ভাল কাৰণে বেয়া, কওঁ কাৰণে বেয়া, ভাল কথাটো ক'লে মুকুলা, যাই পিছত কহি ভাল লাগে, তাৰ পিছত কোৱাটো ভদ্ৰ নম্ৰ মানে কি পিছফালৰ পৰা লগাব, বহুত ভাল, আগত একো নকয়, পিছফালৰ নম্ৰ একো নাজানোৱে, সিয়া নাজানা মানে সেইখিনি সময়ত একোৱেই নাজানে, একো নাই, কিন্তু পিছ মুহূৰ্তত মানে কথাখিনি লগাব বঢ়িয়া জানে। সিহঁতৰ কি হয়, ভদ্ৰ আৰু মানে চোন আগত নকয়, শুকুনি বুলি যে কয়, মানে আগত চোন একোৱে নকয়, ইমান ভাল, কিন্তু এটা মুকুলা বৰ কয়, হয় না? সেনাই নহয়, কি চকা আমাৰ সেনাই আনপায় না মুকুলা, আমি সেনা আগত কোৱা আৰু যাই কথা ক'ব জানা সেই বেয়াও আৰু আগত ক'ব ভয় কৰিব নালাগে। কেনে জানা না, যদি সত্যত থকা আগত ক'বাই লাগে। এইটো কেনে কথা জানা না, সাপে যেনেকৈ নিজে গাঁত নাখান্দে, বেলেগৰ গাঁতত সোমাই থাকে, এই সেনাই প্ৰাণী মাখান কেনে জানে না, মানে সেই নিজে গাঁতটো নাখানে, বেলেগক খুচিয়ে থাকে, খুচিয়ে ওপৰত উঠাই দিলা, মানে বেলেগৰ গাঁতটো সোমাই গ'ল, কিন্তু তথাপিও সাপটো কি হয়, একদিন জীয়াই থাকিব লাগে। সাপটোক দেখিলে চবেই ভয়ে কৰে, হয়নে? ভেকুলীটো ভয় নকৰে, ভেকুলীটোকে ভয় নকৰে, সাপ কিন্তু ভয় লাগবই। সাপটো কি হয়, এনেও অপকাৰী, সেনেকুৱা। তাৰমানে সেমাখান মানুহৰ পৰা সদায় দূৰত থাকিব। যি আগত কথা নকয়, কি কৰে, পিছত খুচিয়াই লগাই, সেমাখান মানুহৰ পৰা সদায় দূৰত থাকিব। আগত কোৱা মানুহ সদায় ভাল, মানে কি ক'লোঁ, লাগা হয় সিহঁতক মুকুলাই হওক আগত কোৱাটো, কিন্তু সিহঁতক কি হ'ব, সিহঁতক ভালে ভাল, সঁচাকৈ ভাল, মানে আগত ক'ব পৰাটো সঁচাকৈ ভাল গুণ, আৰু যাই পিছত খুচিয়াই, চবত চাই কুৎসিত মনৰ মানুহ যদি আছে, সেইটোৱে আছে। সেই মানুহৰ পৰা আপোনালোকে আঁতৰি থাকিব, তেতিয়া আৰু আগত ক'ব ভয় নকৰিব। কিবা যদি কথা থাকে ক'ব লাগে, ইনডাইৰেক্ট নহয়, বেয়া পাক একদিনে পাব আৰু ভালে পাব, কিন্তু সিহঁতৰ মানুহ চিৰদিন বেয়া পায়, যাই পিছফালে কথা কয় আৰু সিহঁতক টাৰ্গেট চাই থাকে। আৰু সিহঁতেতো মোক কৈছে মানে কি, বেলেগক চবৰে কথা ক'ব, তাক কৈছে মানে চবৰে কথা ক'ব।